নমস্কাৰ বন্ধুসকল, আকবাৰ স্বাগতম জনাইছো আসাম লাইভৰ পৰা। নৱবৰ্ষৰ প্ৰথম নিশাই ৰহাত চাঞ্চল্যকৰ ঘটনা। এটা কোঠাতে অগ্নিদগ্ধ এজন যুৱক আৰু এগৰাকী বিধৱা মহিলা। অগ্নিদগ্ধৰ পিছতে ঘটনাস্থলীতে মৃত্যু মহিলাগৰাকীৰ। গুৰুতৰভাৱে আহত হয় যুৱকজন। সমগ্ৰ ঘটনা বৰ্তমানেও ৰহস্যৰ আৱৰ্তত। চৌদিশে নৱবৰ্ষৰ ৰং আনন্দই বিৰাজ কৰি থকাৰ সময়তে বছৰৰ প্ৰথম দিনাই ৰহাত সংঘটিত হ'ল এক অঘটন। অবৈধ সম্পৰ্কৰ পৰিণতিত অগ্নিদগ্ধ হৈ মৃত্যু হ'ল এগৰাকী মহিলাৰ। গুৰুতৰভাৱে আহত হ'ল আন এজন যুৱক। কৰিমগঞ্জৰ বদৰপুৰৰ 3 সন্তানৰ মাতৃ বিধৱা মহিলা ৰূপালী হাজৰিকাই ৰহাৰ গড়মাৰীৰ এখন ধাবাত কাম কৰিছিল আৰু এটি ভাড়াঘৰত ভাড়াতীয়া হিচাপে আছিল ৰূপালী হাজৰিকা। আৰু সেই ধাবাতেই ৰান্ধনী হিচাপে কাম কৰিছিল অগ্নিদগ্ধ হৈ গুৰুতৰভাৱে আহত হোৱা বিপুল নামৰ যুৱকজন। ফলত দুয়োৰে মাজত অবৈধ সম্পৰ্ক গঢ়ি উঠিছিল আৰু অকলশৰে থকা মহিলাগৰাকীৰ ভাড়াঘৰলৈ অহা যোৱা কৰিছিল বিপুলে। আৰু ঠিক সেইদৰেই নৱবৰ্ষৰ প্ৰথম নিশাও বিপুল আহিছিল ৰূপালী হাজৰিকাৰ ভাড়াঘৰলৈ। কিন্তু নিশা প্ৰায় 1 বজাত হঠাতে ভাড়াঘৰটোত চিঞৰ বাখৰ শুনি প্ৰতিবেশী ভাড়াতীয়াসকলে ওলাই আহে আৰু মহিলাগৰাকীক অগ্নিদগ্ধ অৱস্থাত পোৱাৰ লগতে বিপুলকো আহত অৱস্থাত উদ্ধাৰ কৰি ৰহা আৰক্ষীক খবৰ লাগিছে বুলি কৈছে আৰু জুই লাগিছে বুলি আমি দৰ্জা মাৰি আহিছো আৰু সেই দুটা ওলাই আহিছে, তাই পৰি গৈছে। আৰু ঘটনাটো মই কালি হেৰি ডেৰটা বজামানত হৈছে। তাৰপিছত আমি ওলাই আহিলোঁ, আমাৰ ভাড়াতীয়া সকলো হুলস্থুল হ'ল। আমি সকলো ওলাই আহিলোঁ। ওলাই আহি দেখিলোঁ যে মানুহগৰাকী অগ্নিদগ্ধ হৈ আছে। আনহাতে কিদৰে ভাড়াঘৰটোত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হ'বলৈ পালে সেয়া বৰ্তমানৰ ৰহস্যৰ আৱৰ্তত। যদিও আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে, বৰ্তমান